সুন্দর সুন্দর পুতনা যা যা তই নকৰি পলম তোৰ এই ৰূপ লাবণ্যৰ প্ৰভাৱ খটুৱাই মোৰ প্ৰাণ বৈৰিক বিচাৰি উলিয়াই চলে বলে কিম্বা কৌশলে বধ কৰ যা যা শুভ কামত তই অগ্ৰসৰ কৈছো দাদা ইয়াত দেখোন কোনোৱে নাই এইখিনি নন্দৰাজৰ ঘৰলৈ যিমানে মাইকী মানুহৰ অহা যোৱা কৰিছে নহয় কাণ দুখনে অকল সেই মাইকী মানুহৰ মাত কুচু গুজৰি থাকে এনেকে হ'বলৈ হ'লে মই বলিয়া হ'ব লাগিব কোনোবা ইয়াত দেখোন কোনোবা লখিমী তিৰোতাৰ মাত উঠাই হওক এইবাৰ চকু মেলি চাবা আৰু দেই এইবাৰ চকু মেলি চাবা যি লাগে সকলো দিম উঠাই এইবাৰ কিন্তু চকু মেলি চাবা কেঁচা তামোল পনীয়া এই ৰামধন ধুনীয়া পদূলিতে ৰৈ আছে ধুনীয়া এজনী তিৰোতাই বোলো ঘৰত আপুনি নন্দৰাজ নেকি নহয় মই নন্দৰাজৰ লগোৱা লিখনৰ পৰা আৰম্ভ কৰি দুৱৰী পোহৰী অনুচৰ ভিষকৰ চন্দ্ৰবেন্দ্ৰ আটাইকেইটা হয় নেকি হয় সেই পিছে হেৰি নহয় আপোনাক চিনি নাপালো মই যমুনা ইপাৰৰ খুব ভাল হেৰি নহয় পিছে ঘৰত কোন কেনেকৈ আছে বাৰু মোৰ ঘৰত আই পিতাই আৰু মই আছো খুব সুন্দৰ মোৰ আগপিছ কেউকেচো নথকা মানুহ নহয় খুব সুন্দৰ হৈছে পিছে হেৰি নহয় বিয়া বাৰু হ'লনে নাই হোৱা মই অবিবাহিত আৰু সুন্দৰ চকু মেলি চাবা দেই মই ৰামধন
আই ঐ আই ঐ যাওক পাই কোনোবাই দেখিব হেৰি নহয় অঁ শুনিছো মই আপোনালোকৰ ঘৰত বোলে ধুনীয়া পুত্ৰ ল'ৰা এটি জন্ম হৈছে অঁ মোক এবাৰ চাবলৈ দিব নেকি অ' নিশ্চয় কিয় নিদিম আপুনি এইডোখৰতে ৰখ মই এই গ'লোঁ আৰু এই আহিলোঁ মই আই কেতিয়া মাতি দিছোঁ আপুনি কিন্তু নাযাব দেই ঠিক আছে অঁ হেৰি নহয় শুনকচোন আপুনি কিন্তু খাই বৈ যাব দেই হ'ব বাৰু আই কোননো অঁ আই কোন তুমি মই সেই যমুনা সিপাৰৰ অঁ আই শুনিছো আইও দেহি ইমান মৰম লগা ল'ৰা অই মোক এখোদা ল'বলৈ দিব নি লোৱা ইয়াক ল'বলৈ সকলোৱে ইচ্ছা কৰে লোৱা আহা বাছা মোৰ কাষলৈ আহা তুমি লোৱা মই অকণমান ভিতৰৰ পৰা আহোঁ দেই হ'ব বহুত হেৰি নহয়